নৱেম্বৰ মাহৰ এইটো লাষ্ট উইক হয়। লাষ্ট উইকৰ অফাৰ আমাক চুমাতা দে। তোমাৰ নামটো কি? আলিয়া আমিন। আৰু 5 দিন আছে। 5 দিনৰ পিছত যদি কোনোবাই লয় ৰঙা ইয়নখন মই উঠিছোঁৱে। গুড মৰ্ণিং বন্ধুসকল। উঠিছোঁ এতিয়া। কালি ৰাতি গুৱাহাটী পৰা দেৰি হ'ল, তাকে উঠিছোঁৱে এতিয়া। তাকে গাড়ী এখন আহিব, চাওঁ কি গাড়ী। ফোন কৰিছে লগৰ এজনে, চাই থাকিব ভিডিঅ'টো হা শেষলৈকে। মা এল্ট' কেটেন এখন আহিব এতিয়া, তাকে দেখিবলৈ মালিকজনে লৈ আহিব। তাকে চাব লাগিব, ভালকৈ চাই মেলি ল'ব লাগিব। তাকে বন্ধুসকল এল্ট' কেটেন এখন আহিব, 2013 চনৰ হয়। এল্ট' কেটেন VXI হয়, হোৱাইট কালাৰ। তো আহিব এতিয়া, তাকে চাই ল'ম। যদি পচন্দ হৈ যায় লৈ ল'ম। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তো ব'লক আমি এইখিনিতে ৰৈ থাকোঁ আৰু ইয়াতে বহি থাকোঁ অলপ দেৰি। আহিব, চাই ল'ম। নাই এখন চাবিচোন দেই। বন্ধুসকল গাড়ীখন আহিলে, এল্ট' কেটেনখন ঘৰলৈকে লৈ আহিছিলে। চালোঁ, চলাই মেলিও চালোঁ, চলাবলৈ ভালেই হৈ আছে। ইঞ্জিন চিল, খালি কিলোমিটাৰটো 94,000 চলিছে আৰু অৰিজিনেল পেইণ্টতে আছে গাড়ীখন। খালি দামটো বহুত কৈছে, অনাৰক দামটো মানে বহুত লাগে। সেইটো দামত লৈ পেলাই মানে মই বিকিব নোৱাৰিম। চ' দামটো নিমিলিলে। তথাপিও মই কিবা দাম এটা দিছোঁ, তেওঁলোকে ইভিনিং টাইমত জনাম বুলি কৈছে। যদি জনাই তেতিয়া যদি দিয়ে তেতিয়া লৈ ল'ম আৰু চাই থাকিব। গাড়ীত উঠিবি, গাড়ীত উঠিবি, হা গাড়ীত উঠিবি। আমাক চুমাতা দে। তোমাৰ নামটো কি? আলিয়া আমিন। ব'লা তুমি গাড়ীত উঠিবা দেই। আমাৰ আলিয়া বোলে গাড়ীত উঠিব ইয়াত। উঠাচোন। তো বন্ধুসকল ইমান ধুনীয়া ধুনীয়া ইয়ন দুখন আছে চাওকচোন। এইখন হৈ গ'লগৈ ইয়ন মেগনা। কি ধুনীয়া, একদম পূৰা অৰিজিনেল পেইণ্টত আছে। খালি অলপ স্কেচ আছে আৰু। কি মজা গাড়ীখন, টায়াৰ চাই দেখিছেনে? তো ইয়ন নাথাকিলে চবেই বহুতে বিচাৰি থাকে, দাদা মোক ইয়ন লাগে, দাদা ইয়ন লাগে। এতিয়া ইয়ন চাওক, দুখন ইয়ন আছে। ইয়ন লয় এতিয়া কাষ্টমাৰ। এইখন কি ধুনীয়া চাওক, ইয়ন মেগনা প্লাছ। টায়াৰ চাই দেখিছেনে কি ধুনীয়া হৈ আছে, মজা হৈ আছে। ইমান ধুনীয়া ধুনীয়া ইয়ন দুখন আছে। এতিয়া ইয়ন বিচৰা মানুহে নাই। তো ইয়ন দুখন মিলাই মিলি কৰি দি দিম আৰু। কাৰণ নৱেম্বৰ এইটো এইকেইদিনত যদি কোনোবাই লয়, মানে নৱেম্বৰ মাহটো শেষ নোহোৱাৰ আগত যদি ইয়ন দুখন যদি লয় কোনোবাই, তেতিয়া আমাৰ গম পাইছে নে নাই? নৱেম্বৰ মাহটোৰ কাৰণে অফাৰ দি দিওঁ। যদি নৱেম্বৰ মাহটো এতিয়া আজি কেই তাৰিখ? 25 তাৰিখ। আৰু 5 দিন আছে। 5 দিনৰ পিছত যদি কোনোবাই লয় ৰঙা ইয়নখন মই 155ত দি দিম। আৰু সেইখন মই 150ত দি দিম। চিলভাৰখন 150ত দি দিম, এখন 155ত দি দিম। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। নৱেম্বৰ মাহৰ এইটো লাষ্ট উইক হয়। লাষ্ট উইকৰ অফাৰ। আৰু ভাৰ্নাখনটো মই নিজে চলাই আছোঁ, দাম পালেহে দিম মই। কণ্ডিশ্যন হৈ আছে। মই ছাৰ্ভিচিঙো কৰিলোঁ, নতুন মবিল ভৰালোঁ, কুলেণ্ট ভৰালোঁ, পূৰা ফুল ছাৰ্ভিচিং কৰালোঁ। গাড়ীখন মই নিজে চলাম বুলি ছাৰ্ভিচিং কৰাই লৈছোঁ। যদি দাম পাওঁ মই তেতিয়াহে দিম। মানে পূৰা গুলি হৈ আছে। মই একদম ভাৰ্নাখনটো মজা, মানে মোৰ কাৰণে পূৰা একদম মজা গাড়ী হৈ আছে। মানে পূৰা চলাই আছোঁ মই। তো মই যিটো দাম কৈছোঁ দাম পালেহে মই ভাৰ্নাখন দিম, নহ'লে মই ভাৰ্নাখন মানে নিদিওঁ। তো সেয়াই আৰু। তাৰপিছত এল্ট'খন চালোঁ, দেখিলে আপোনালোকক ক'লোৱে মই। মাও চাই দিলে এল্ট'খন। তো এল্ট'খনৰ মানে দামটো নিমিলিলে। হয়তো অলপ দেৰিকৈ জনাম বুলি কৈছে। যদি দিয়ে তেন্তে নতুন কালেকশ্যন এইটো আহিলে আৰু। তো সেয়াই আৰু বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। হয় নাই আলিয়া? বাই বাই দি দে। অঁ গাড়ীত উঠিম বুলি। বাই 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 বাই। গাড়ীত উঠিম নহয়। তো বাই বাই বন্ধুসকল, বাই বাই।